এভৰিৱান, মই জ্যোতিয়ে এটা নতুন ভিডিঅ'ৰ সৈতে সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি হৈছে 2023 চনৰ 1 জানুৱাৰী আৰু সেয়ে সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আহিবলগীয়া দিনবিলাক যাতে সকলোৰে সুখৰ হয় তাৰে কামনা কৰিছোঁ। আজি ভিডিঅ'টোত এটা ডাঙৰ ছাৰপ্ৰাইজ আছে, গতিকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গম পাব ছাৰপ্ৰাইজটো কি। এতিয়া মই ৰাতিপুৱা চাহ লৈ লৈছোঁ আৰু লগতে ল'ৰাটোৰ কাৰণে জলপানো লৈ লৈছোঁ। তাক এতিয়া মই জলপান খুৱাই আছোঁ। তাক খুৱাবলৈ বহুত দিগদাৰ, সি বহুত দিগদাৰি লগাই, মানে একেটা জেগাতে থাকিব নিবিচাৰে, খাবলৈ নিবিচাৰে, ঘূৰি ফুৰিব লাগে তাক। সেইকাৰণে তাক অকণমান গুড় দি দিছোঁ। সেই গুড় খাই খাই তেতিয়া অকণমান খাবলৈ মন কৰে আৰু। বছৰটো যাতে সকলোৰে ভালে হয় সেইবাবে মন্দিৰলৈ গৈ আছোঁ চাকি দিবলৈ, যিহেতু ঘৰৰ ওচৰতে মন্দিৰটো আছে। এয়া এটা আৰু হাজবেণ্ড গৈছে। এয়া মাছত থকা মন্দিৰৰ পৰিৱেশ। মন্দিৰৰ পৰা অহাৰ পিছত এয়া ছাৰপ্ৰাইজ প্লেন কৰি থকা হৈছে আৰু এখেত আছে পাকঘৰত, মাংস ভাজি আছে, তেখেতে গমেই নাপায়। এতিয়া আহিলে আৰু কাটি মেলি হৈ গ'ল আৰু এতিয়া আজি খানাত কি কি আছে দেখাম বলক। এইফালে হাজবেণ্ডে বনাইছে গাহৰি আৰু তেওঁ বজাৰলৈ যাওঁতে মই পোলাও বনাই থৈছিলোঁ বেটা হৈ থাকোঁতে, যিটো সি সাৰ পালে বৰ দিগদাৰি লগাই থাকে, সেইটো কাৰণে বনাই থৈছিলোঁ। তাৰপিছত সেইকাৰণে তেওঁ অহাৰ পিছত এই গাহৰি বনাই আছে আৰু পায়স আৰু কেক ওচৰতে পেহীহঁতে খাই আছিলে পাৰ্টি, তাতে দি থৈ আহিলোগৈ। ভাত খাবলৈ লৈছোঁ, পোলাও, গাহৰি আৰু চিকেন আছিলে, তাৰপিছত প্লেন ভাতো আছিলে। এতিয়া আমি তিনিটাই ভাত খাবলৈ বহিছোঁ। আৰু যদি আজি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।